এণ্টাৰটেইনমেণ্ট। আজি মানে বহুত দিন হ'ল আপোনালোকলৈ কোনো ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, মানে যিহেতু মই এতিয়া কলেজ গৈ আছোঁ ন, সময় নাপাওঁ, সেইটো কাৰণে আপোনালোকলৈ মানে ভিডিঅ' দিয়াব পৰা নাছিলোঁ। আজি মানে পূজা বুলি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাব কেনেকুৱা আছে ক'ব। আৰু মানে হয়তো যিসকলে মোৰ ভিডিঅ' চাইছে তেখেতসকলেতো গম পায় মই কমেডি আৰু ব্লগ বনাওঁ বুলি। তাত মানে কি হ'ল, মই মানে কমেডি ভিডিঅ' বহুত দিন দিব পৰা নাই, আপোনালোকেতো দেখিছে কিয় দিব পৰা নাই। মানে মোৰ যিজন বন্ধুৱে মোক সহায় কৰিছিল, তাৰ মানে আজি এসপ্তাহ হৈছে এক্সিডেণ্ট হৈ পেলাই মানে তাৰ এটা ভৰি পূৰা ভাঙি গৈছে। এতিয়া সি গুৱাহাটীত আছে, মানে বেয়া লাগিছে, কি ক'ব, উপায় নাই, হ'বলগীয়া আছিল, হৈ গ'ল। সেইকাৰণে মানে মোৰ কমেডি ভিডিঅ'বিলাক এতিয়া দিব পৰা নাই। আশা কৰোঁ সি সোনকালে যাতে ভাল হয়, আকৌ মোৰ ভিডিঅ'বিলাকত সহায় কৰিব পাৰে। তাই কামনা কৰিছোঁ যে আজি মানে মই আমাৰ মানে ইয়াত মানে তেনেকৈ পূজা নহয়, আমাৰ ইয়াৰ পৰা 12 কিলোমিটাৰ দূৰত কামপুৰত মানে পূজা হয়, তালৈ যাই আছোঁ আজি। মোৰ মানে লগৰ এটা আছে কামপুৰত, সিহঁতৰ ঘৰত যাম, সিহঁতৰ ঘৰত থাকিম, ৰাতি পূজা চাম, পূৰা এনজয় কৰিম মানে। আৰু প্ৰথম মা দুৰ্গাক সেৱা কৰিব লাগিব। গতিকে ব'লক, মই এতিয়াতো গা পা ধোৱা নাই, গা পা ধুই কৰি লওঁ, ওলাই কৰি লওঁ, তাৰপিছত মই তাৰ ঘৰত যাম, তাৰ ঘৰত থাকিম, ৰাতি পূজা চাম, আপোনালোককো দোকান ব'লক। মই গা ধুই আহোঁ আগত, আপোনালোকে পূৰা ওলাই কিনি ৰেডি এতিয়া মানে পূজা চাবলৈ যাম বুলি কামপুৰলৈ। কিন্তু এতিয়া কি ক'ব, বৰষুণ, পূৰা বৰষুণ পৰি আছে, ছাতি লৈ ৰখি আছোঁ ৰাস্তাত, মানে এনেকুৱা গতি হৈছে আৰু এতিয়া কি ক'ব আৰু, মানে বৰষুণটো শেষ কৰি দিছে আৰু ৰাস্তাত ৰখি আছোঁ। বাইক লৈ যাম বুলি ভাবিছিলোঁ, বোলে কামপুৰত ধৰি আছে পুলিচে, মোৰ লাইচেঞ্চ নাই, সেইটো কাৰণে গাড়ী লৈ বাইক লৈ নাযাওঁ আৰু গাড়ীতে যাম। গাড়ীও অহা নাই, বৰষুণো পৰি আছে, কি হ'ব আৰু। মানে কামপুৰৰ পৰা আহি পেলাই পালোহি লগৰটো ঘৰত, কিন্তু মানে কি ক'ব আৰু ভিডিঅ' নবনালোঁ, বহুত বৰষুণ পৰি আছে ন, সেইটো কাৰণে মানে নবনালোঁ, গোটেই গা চা তিতি অৱস্থা নাই। লগৰটো পালোহি, লগৰটো পালোহি, মোৰ লগৰ সিহঁতৰ লগত আহিছোঁ আজি, ইয়াৰ লগত থাকিম, পূজা চাম, পূৰা এনজয় আজি পূৰা পূজা চাম। তো আপোনালোকে ভাবিছে মানে চাইছে চাগে পূজা, পূৰা এনজয় কৰা গাইছে, আপোনালোকে চাই লওক। আমি অলপ পিছত গৈ আছোঁ পূজা চাবলৈ, যাবলৈ মোৰ কাৰণে পূৰা আহি গ'লোঁ এতিয়া পূজা চাবলৈ লগৰ লগত। মই আহি গ'লোঁ পূজা চাবলৈ, পূৰা এতিয়া পূজা চাবলৈ গৈ আছোঁ। আমি এতিয়া বৰ্তমান ৰেল ষ্টেচনত আছোঁ, কামপুৰ ৰেল ষ্টেচনত আছোঁ। তাৰপৰা যাম পূজা চাবলৈ, লগৰকেইটা আহিব, লগৰকেইটাৰ লগত একেলগে যাম আৰু চাবলৈ, এনজয়। পূৰা এয়া কামপুৰ ষ্টেচনত ঘূৰি আছোঁ, তাৰপৰা পূজা চাবলৈ গৈ আছোঁ। ভাল লাগিছে ৰাতি পৰিৱেশ, লগৰ লগত আহিছোঁ, পূৰা চাম আজি, এনজয় কৰিম পূৰা। পূৰা আহি আছোঁ লগৰটোৰ লগত, ই আগত গৈ আছে, সিও ভিডিঅ' বনাইছে, মই ভিডিঅ' বনাই আছোঁ। সেই গাইছ, এয়া পূৰা মই আহি পেলাই কামপুৰীয়া মণ্ডপত পালোঁ। ভাল লাগিছে, মানুহ বহুত আছে মণ্ডপত, আৰু এইখন যিখন মণ্ডপ দেখিছে এইখন নতুন মণ্ডপ বনাইছে এইবাৰ, মজা লাগিছে চাই। আপোনালোকে চাওক এবাৰ। ধুনীয়াকৈ মাক সেৱা চেৱা কৰি এতিয়া আমি আহিছোঁ হাংগ্ৰী ধাবালৈ, পূৰা খাবলৈ আহিছোঁ। খাই কৰি মোৰ গোটেইখিনি ফ্ৰেণ্ডৰ লগত পূৰা এনজয় কৰিম আজি, পূৰা খাম আৰু। ব'লকচোন যাওঁ ওপৰলৈ, হাংগ্ৰীখন আপোনালোকক এবাৰ দেখুৱাওঁ কেনেকুৱা লাগে চাব। ধাবাখন ধুনীয়াকৈ বনাইছে, কামপুৰত আছে। আপোনালোকে যদি কামপুৰ নগাঁও ডিষ্ট্ৰিক্ট কামপুৰলৈ আহে কেতিয়াবা সোমাই যাব, খাব, কেনেকুৱা লাগে খাব। ধুনীয়া বনাইছে, নতুনকৈ খুলিছে, বেছি দিন হোৱা নাই। আপোনালোকে আহক, মজা লাগিছে। যে পূজা বুলি যাওঁ, কি হয় ওপৰলৈ, ব'লকচোন আপোনালোকে ব'লক।
আহি পাইছোঁহি আৰু গাইছ ওপৰ এয়া বহা জেগা ভালেই লাগিছে কিন্তু মানুহ বহুত পূজাত বহুত মানুহ আছে খাবলৈহে নাপাম নেকি বহুত মানুহ আছে নাই কি হয় আৰু পূজা চাবলৈ আহি যদি খাবলৈ নাপাম ভাল নালাগিব আৰু এখন আছে ধাবা এইখনত নাপাম সেইখন চাবলৈ গাইছ সেইখন ধাবাত সঁচাই খাবলৈ একোৱে নাপালোঁ মানে মানুহ বহুত হ'ল ন সেইটো কাৰণে আমি খাব নোৱাৰিলোঁ তাৰপিছত বেলেগ এখন ধাবালৈ গ'লোঁ তাতে খালোঁ আৰু ভিডিঅ' নবনালোঁ আৰু বহুত মানুহ থাকে ন ভাল নালাগিল আৰু তাৰপিছত এয়া মই এতিয়া শিলগড়টো ঘৰলৈ থাকিবলৈ যাম আৰু ৰাতি পূজা চাই হৈ গ'ল এখন লাষ্ট মণ্ডপ আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চাওক এয়া কামপুৰ লাষ্ট পূজা কাইলৈ মই নগাঁও গৈ আছোঁ নগাঁও নৈনীলৈ গৈ আছোঁ তাৰপৰা আপোনালোকক কাইলৈ নৱমী দেখুৱাই আছোঁ আপোনালোকক চাব আজিলৈ বাই বাই গাইছ পূৰা ওলাই কিনে ৰেডি হ'লোঁ কালি কামপুৰত আৰু মানে আপোনাৰ ঘৰলৈ আহোঁতে অলপ দেৰি হৈ গ'ল কাৰণে আৰু ভিডিঅ' নবনালোঁ গতিকে আজি মানে মই নগাঁৱৰ এতিয়া নৈনীত আছোঁ নগাঁও নৈনীত আজি ৰাতি পৰিৱেশ আপোনালোকক দেখুৱাম পূজাৰ কেনেকুৱা লাগে ক'ব আৰু ভিডিঅ'টো একদম শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এতিয়া ব'লক আজি নগাঁও নৈনীৰ পৰিৱেশ আপোনালোকক দেখুৱাম ব'লক মানে এতিয়া পূজা চাবলৈ যাওঁ আৰু আন্ধাৰ হৈ গ'ল বাহিৰত পূৰা মানে একো ধৰিব নোৱাৰা গ'ল আৰু সেইটো কাৰণে মানে যাওঁ আৰু পূজা চাবলৈ ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা আপোনাৰ 8 কিলোমিটাৰমান হ'ব খোজকাঢ়ি গ'লে এইবাৰ আছোঁ ব'লক গাইছ এয়া পাই গ'লোহি কঠীয়াতলি এয়া কঠীয়াতলিৰ পূজা চাওক মজা বনাইছে মজা লাগিছে চাই মানুহ বহুত আছে আপোনালোকে চাওকচোন মজা বনাইছে চাওক কি ধুনীয়া ধুনীয়া লাইটিং দিছে মজা লাগিছে আপোনালোকে যদি আহিছে দেখিছে চাগে মজা লাগিছে কঠীয়াতলিত মানে 5খনমান মণ্ডপ বনাইছে ইমান মজা বনাইছে নহয় চাওকচোন কি মজা বনাইছে ইমান মজা লাগিছে এইবাৰ সঁচাই বহুত ভাল লাগিছে গাইছ এয়া হ'ল আমাৰ মৃত্যুঞ্জয় মন্দিৰ মৃত্যুঞ্জয় পৰিৱেশ চাওক কি মজা লাগিছে মৃত্যুঞ্জয়লৈ মানে মই যোৱা নাছিলোঁ মোৰ লগৰ এটাই ভিডিঅ'টো পঠিয়াই দিছে মই আপোনালোকলৈ পঠিয়াই দিছোঁ ভিডিঅ'টো চাওক কেনেকুৱা লাগিছে ক'ব এয়া মৃত্যুঞ্জয় পৰিৱেশ কি মজা বনাইছে কি মজাকৈ সজাই দিছে চাওক মানুহ চাওক কিমান মানুহ হৈছে যাবলৈ পৰা ভাল লাগিল হয় যাবলৈ নোৱাৰিলোঁ বাৰু মোৰ লগৰটোৱে ভিডিঅ'টো পঠিয়াই দিছে মই আপোনালোকক দেখুৱাইছোঁ চাওক
শিৱলিংগটো কিমান মজাকৈ লাইটিং দিছে চাওক, কি মজা লাগিছে। চাওকচোন কি মজা লাগিছে, ওপৰলৈ চাওঁ ধৰিবোৰ ওপৰলৈ দেখাই নাপায় মানুহ। চাওক এবাৰ যদি যাব পৰা হয়, যাব নোৱাৰিলোঁ বাৰু, লগৰটোৱে দেখিছে, মই আপোনালোকক দেখাইছোঁ। চাওক ভিতৰত কি কৰি আছে আপোনালোকক একেলগে অষ্টমী আৰু নৱমী পূজা দেখুৱালোঁ। কেনেকুৱা হৈছে ক'ব, ভিডিঅ'টো যদি বেয়া মানে ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ বাই বাই।